আপোনালোকে অহা যোৱা কৰা যাতে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ লগত যোগাযোগ কৰি মই ফকিৰাগ্ৰাম টাউনত এটা অভাৰ ব্ৰিজ পৰ্যন্ত চেংচন আনিছো। আপোনাসকলে আজি ইয়াত অংশগ্ৰহণ কৰিছে। নিজৰ নিজৰ কাম বন বাদ দি অঞ্চলৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত আপোনাসকলে আগবাঢ়ি অহাৰ কাৰণে মই আপোনালোকক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আপোনাসকলে জানে এই দেৱদেৱী আৰু নামাপাৰা সংযোগী যিটো ব্ৰিজ লঙা নদীৰ ওপৰত এই ব্ৰিজৰ দাবী দীৰ্ঘদিনীয়া এটা দাবী আছিলে। মই এমএলএ হোৱা আৰম্ভণিৰ পৰাই আপোনাসকলে এই নদীৰ ওপৰত ব্ৰিজ স্থাপন কৰিব লাগে বুলি দাবী জনাই আহিছিলে। সেই ব্ৰিজ আজি মই অসম চৰকাৰৰ পৰা চেংচন আনি পেলাই আপোনালোকৰ সুবিধাৰ কাৰণে নিৰ্মাণ কৰিবলৈ ইয়াত দিয়া হৈছে। আপোনালোকৰ দুখ দৰ্শা এতিয়াৰ পৰা নাই, শেষ হৈ গ'ল। তেপ্তিগুৰি, শান্তিহাৰা, স্কাৰগাঁও, মাউৰীয়া গাঁও, দেৱদেৱী এই অঞ্চলৰ ৰাইজে চিঠিলাৰ লগত অহা যোৱা কৰে। হস্পিটেলত যায়, স্কুলত যায়, ছাত্ৰ ছাত্ৰীসকল ফকিৰাগ্ৰামত যায়। কিন্তু আজি ব্ৰিজ নথকাৰ কাৰণে আপোনাসকলে সদায় অহা যোৱা কৰাৰ বেলেগ ব্লক হোৱাৰ কাৰণে আপোনালোকে অহা যোৱা কৰা যাতে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ লগত যোগাযোগ কৰি মই ফকিৰাগ্ৰাম টাউনত এটা অভাৰ ব্ৰিজ পৰ্যন্ত চেংচন আনিছো। আপোনালোকৰ এই অঞ্চলত থকা এটাই মাত্ৰ টাউন আছে ফকিৰাগ্ৰাম, যিটো টাউন নাছিল এইটো মই প্ৰথম কাৰ্যকালত মই তাতে ফকিৰাগ্ৰাম টাউন কমিটি গঠন কৰিছো। ফকিৰাগ্ৰাম টাউনত আজি ক্ষিপ্ৰতাৰে উন্নয়নৰ কাম কাজ চলি আছে, সেইবিলাক কাম মই আনা। গতিকে ইয়াত যদি উন্নয়নৰ কাৰণে কাম কৰিছে মই দাবী কৰি লম, মোৰ হিম্মত আছে, মোৰ এটা বিশ্বাস আছে, মোৰ এটা নৈতিক সাহস আছে। মই ফকিৰাগ্ৰাম টাউনত ফকিৰাগ্ৰাম সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইবিলাকত অজস্ৰ ৰাস্তাৰ মই কাম দিছো। এই নৈতিক সাহস মোৰ আছে। আজি বিৰোধী দলৰ এমএলএ হৈও আমাৰ হাতত চৰকাৰ নাথাকা সত্ত্বেও মই যেনেকা ধৰণৰ কাম কৰিছো, যেনেকা ধৰণৰ কাম কৰিব পাৰিছো, এই ধৰণৰ চৰকাৰ চলোৱা নেতাসকলেও কৰিব পৰা নাই। সেইটো মই চ্যালেঞ্জেৰে ক'ব পাৰো। আপোনাসকলৰ এই চিটিলা বজাৰৰ মাজেদি ওলাই অহা দিগদাৰী ব্ৰিজ কিমান অসুবিধা আছিল, ময়ে বনাই দিয়া ব্ৰিজ ৰাস্তা আমাৰ সেই শংকৰপাৰাৰ পৰা নয়া সাৰালৈকে আমি মুখেৰে সেইটো উল্লেখ লোকে নিশ্চয় পৰিত্ৰাণ পাব। নিশ্চয় আজি মনত চবে আনন্দিত, আপোনাসকলে নিশ্চয় সুখী হৈছে। নিশ্চয় 6টা ব্ৰিজ অসম চৰকাৰৰ পৰা চেংচন কৰি আনা অলৰেডি টেণ্ডাৰ হোৱা মোৰ হাতত আৰু আছে। এই ফকিৰাগ্ৰামৰ আশে পাশে আকৌ কেইদিনমানৰ পাছতে মই আধাৰশিলা আকৌ স্থাপন কৰিম। আপোনালোকে নাভাবিব আধাৰশিলা স্থাপন কৰিছে, চেংচন নাই, কেতিয়া বনাব, ইলেকশ্যন সন্মুখত আহিছে ইয়াৰ কাৰণে নাটক কৰিছে নেকি বুলি কেতিয়াও আপোনাসকলে নাভাবিব। মই ভগৱানৰ কসম খাই কৈছো, মই আল্লাহৰ কসম খাই কৈছো, মই আপোনালোকক সাক্ষী হিচাপে ৰাখি, সূৰ্য দেৱতাক সাক্ষী হিচাপে ৰাখি আপোনালোকৰ আগত বুকু পিন্ধাই মই আজি ঘোষণা কৰিছো, এই কাম ৰাজনীতি স্বাৰ্থৰ কাৰণে নাটক কৰাৰ স্বাৰ্থত আধাৰশিলা স্থাপন কৰা কাম নহয়। এই ব্ৰিজৰ চেংচন মই অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ পৰা আদায় কৰি আনিছো। টেণ্ডাৰ হৈছে, অলৰেডি ৱাৰ্কত পাইছে, কাম অচেৰে আৰম্ভ হ'ব। গতিকে আপোনাসকলে এইটো মনত কেতিয়াও সন্দেহ নলব। উন্নতি হৈছে, ফকিৰাগ্ৰামৰ যদি ৰাস্তা বনাইছো, ফকিৰাগ্ৰামৰ যদি ব্ৰিজ বনাইছে, মই এই অঞ্চলত কাম কৰি আছো। বেলেগ বিলাকে আপোনালোকক বহুতৰ কাৰণে মাত্ৰ ব্যৱহাৰ কৰিছে, 500,000 হৰলিক্স বটল কিবা কিবি দি আপোনালোকক মাত্ৰ ভোট দিয়া বেছিৰ দৰে ব্যৱহাৰ কৰি আছে।
মই কিন্তু ৰাইজৰ কাৰণে ৰাস্তা বনাই আছো, ৰাইজৰ হৈ দলং বনাই আছো। আমাৰ যুৱক যুৱতীসকলে যাতে ক্ৰীড়া ক্ষেত্ৰত তেওঁলোকে আগলৈ যাতে হয় তাৰ কাৰণে মই আজি ডাঙৰ এটা ষ্টেডিয়াম মইনাৰ তলত মই